हेलो बंधु बान्धৱীসকল आर एडुकेशन चेनेलলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন টপিকৰ ওপৰত ভিডিওটো আৰম্ভ কৰিব লৈছো। ভিডিওটো হৈছে ঘনমূল উলিওৱাৰ সহজ পদ্ধতি। ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড কৰা ভিডিওসমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিওসমূহ চাই আছে, সেই সকল বন্ধু বান্ধৱীক बहुत बहुत धन्यवाद। এতিয়া আমি ভিডিওটি আৰম্ভ কৰো। আলোচনা কৰিম ডাঙৰ সংখ্যাৰ ঘনমূল কেনেকৈ অতি সহজে আমি উলিয়াব পাৰো। তাৰ আগতে আমি সৰু সংখ্যাৰ ঘনমূলৰ উলিয়াবৰ ধাৰণা অলপ লৈ লওঁ। তো 1 ৰ ঘনমূল হ'ব 1, 2 8 ৰ ঘনমূল হ'ব 2 আৰু তো 8 ৰ ঘনমূল কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 তেতিয়া কিমান হ'ব, এটাটো কেনসেল হল 2, 8 ৰ ঘনমূল 2। এতিয়া 27 ৰ ঘনমূল হ'ব 3, 27 ৰ ঘনমূল 3 পূৰণ 3 পূৰণ 3 হ'ব 3। তো 64 ঘনমূল 4 পূরণ 4 পূরণ 4 4 এটা তো ক্যান্সেল, তাহলে কিমান হ'ব 64 ঘনমূল 4। ঠিক আছে, 64 ঘনমূল হ'ব 4। 125 ৰ ঘনমূল হ'ব 5, 216 ৰ ঘনমূল হ'ব 6, 343 ৰ ঘনমূল হ'ব 7, 512 ৰ ঘনমূল হ'ব 8, 729 ৰ ঘনমূল হ'ব 9, 1000 ৰ ঘনমূল হ'ব 10। এনেকৈ আমি উলিয়াব পাৰোঁ। তো ডাঙৰ সংখ্যাৰ ঘনমূল উলিয়াবৰ কাৰণে এটো লাষ্টৰ সংখ্যা চাব লাগিব। 4 ৰ ঘন ডাঙৰ সংখ্যাটোৰ যদি 4 লাষ্টত থাকে ঘনমূল হ'ব 4, 5 থাকিলে 5 হ'ব, 6 থাকিলে 6 হ'ব, 7 থাকিলে 3 হ'ব আৰু 2 থাকিলে 8 হ'ব, 9 থাকিলে 9 হ'ব। এতিকে 7 থাকিলে 3 হ'ব আৰু 8 থাকিলে 2 হ'ব। এতিকে 1 থাকিলে 1, 4 থাকিলে 4 মিল আছে। তো 5 থাকিলে 5 আৰু 6 থাকিলে 6, 9 থাকিলে 9 আৰু 0 থাকিলে তো 0। এতে আমাৰ 2 থাকিলে 8 হ'ব, 3 থাকিলে 7 হ'ব বা 8 থাকিলে 2 হ'ব, 7 থাকিলে 3 হ'ব। এতে আমি ডাঙৰ সংখ্যাৰ ঘনমূল উলিয়াবৰ কাৰণে পদ্ধতিটো হ'ল, তো লাষ্টত 8 থাকিলে কিমান হয় 2 হ'ব। এতিয়া 3 সংখ্যা আমি 3টা সংখ্যা লাষ্টৰ 3টা সংখ্যা আমি বাদ দিম। এতিয়া 1 আছে, 1 ৰ ঘনমূল হ'ল 1, এতে 1 হ'ব। এতিয়া এই লাষ্টত 7 থাকিলে কিমান হয় 3 হ'ব। লাষ্টৰ 3টা সংখ্যা আমি বাদ দিম, তাৰ পিছত থাকি গ'ল কিমান 12। এই 12তকৈ সৰু যেনে 8, এই 8 ৰ ঘনমূল হ'ব 2, এতে 2 হৈ গ'ল। এইখিনিৰ ঘনমূল 23। এতিয়া 4 থাকিলে সেম একে থাকিব, 3টা সংখ্যা বাদ দিলে থাকি গ'ল 39, 39তকৈ সৰু হ'ল 27, 27 ৰ ঘনমূল হ'ব 3, এতে হ'ব 3। এতিয়া 5 থাকিলে কিমান হ'ব, 5 থাকিলে 5 সেম থাকিব আৰু লাষ্টৰ 3টা সংখ্যা বাদ দিম, বাদ দিয়াৰ পিছত থাকি গ'ল কি 91। তে 91তকৈ সৰু হ'ল 64, 64 বৰ্গমূল ঘনমূল কিমান হ'ব 4, এতে হ'ব 4। এতিয়া আৰু এটা উদাহৰণ লওঁ, ডাঙৰ হ'লেও আমাৰ নিয়মটো যদি এপ্লাই কৰোঁ তেনেহ'লে অতি সহজে আমি উলিয়াব পাৰোঁ। তো লাষ্টত 6 থাকিলে সেম থাকে, 6 থাকিলে সেম। তো লাষ্টৰ 3টা সংখ্যা বাদ দিলে থাকি গ'ল 175। তো 175তকৈ সৰু হ'ল 125, 125ৰ
ঘনমূল কিমান 5 এতে 5 হ'ব এতিয়া আমাৰ 3 থাকিলে কিমান হয় 7 আমাৰ ফৰ্মুলা অনুযায়ী 7 হয় এতিয়া তিনিটা সংখ্যা বাদ দিয়াৰ পিছত থাকি গ'ল 300 এই 300তকৈ সৰু 216 এই 216 ৰ ঘনমূল কিমান হ'ব 6 এতে হ'ব 6 হৈ গ'ল এতিয়া লাষ্টত যদি 2 থাকে কিমান হ'ব 8 হ'ব তিনিটা সংখ্যা বাদ দিম তিনিটা বাদ দিলে 474তকৈ সৰু 474 এটা 343 474তকৈ সৰু হ'ব 343 ৰ বৰ্গমূল হ'ব 7 343 ৰ বৰ্গমূল ঘনমূল কিমান হ'ব 7 হ'ব 343 ৰ ঘনমূল 7 হ'ল এতিয়া হৈ গ'ল আমাৰ এই ডাঙৰ সংখ্যাটোৰ ঘনমূল এতিয়া যদি 9 থাকে তেনেহলে লাষ্টৰ সংখ্যা কি হ'ব 9 হ'ব ঘনমূল এইটোৰ ঘনমূলৰ লাষ্টৰ সংখ্যা হ'ব 9 এতিয়া 970তকৈ সৰু কিমান হ'ব এইটো তাহলে এইটোৰ কিমান হ'ব এই 729 ৰ ঘনমূল কিমান হ'ব 9 ইয়াতে হ'ব 9 এইখিনি আমাৰ হৈ গ'ল ঘনমূল এনেকৈ আমি যিমানে ডাঙৰ নহওক কিয় আমাৰ এইখিনি অলপ মনত ৰাখিলে আমাৰ এইখিনি ডাঙৰ সংখ্যাৰ ঘনমূল উলিয়াওঁতে অতি সহজে আমি উলিয়াব পাৰোঁ তো বন্ধুসকল যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু শেয়াৰ কৰি দিয়ক যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিওবোৰ এতিয়ালৈকে চাব পৰা নাই থ্যাংক ইউ